হেৰি শুনিছা নাই, মই যে তোমাক দেউতাৰ প্ৰপাৰ্টিখিনি মোৰ নামত লিখিবলৈ ক'ব কৈছিলোঁ, মনত আছেনে নাই, নে পাহৰি থাকিলা? কি কথা কয় আপুনি? সেইখিনি মাটি দেউতাৰ হয় আৰু দেউতাই নিজৰ পুতেকক দিব, আৰু যিমানখিনি মোক দিবলগীয়া আছিলে দেউতাই দিলে। আৰু সেই একেটা কথাকে কিমান লাগি নধৰে আপুনি? সদায় সদায় এই সৰু ল'ৰা এটা আছে, সদায় সদায় এনেকৈ কাজিয়া লাগি থাকিলে ভাল নেদেখি। সদায় সদায় যদি কাজিয়া লাগি থাকিলে ভাল নেদেখি, তেনেহ'লে ভালে ভালে সেই মাটিখিনি মোৰ নামত কৰিব ক'বা, নহ'লে তোমাৰ ভাইটিও যাব, তুমিও যাবা আৰু তোমাৰ দেউতাৰেও যাব। কি যোৱা কথা ক'ব আহিছেহে আপুনি? মই আপোনালৈ বিয়া হৈ আহিছোঁ যেতিয়া মোৰ দায়িত্ব আপোনাৰ। আপুনি মোৰ দেউতাক, মোৰ ঘৰৰ মানুহক সেই প্ৰপাৰ্টিৰ কাৰণে একো কৰিব নোৱাৰে। মই কি কৰিব পাৰোঁ তোক মই ভালকৈ দেখাই দিম, বুজি পালি? তেতিয়া চাম তোৰ ঘৰৰ পৰা কোন আহে। মই জীয়াই থকালৈকে আপুনি মোৰ দেউতাৰ মাটিখিনিত এইখন চকুকেইটা নিদিব। তই জীয়াই থকালৈকে মানে? তইতো মৰাৰ পিছত তোৰ দেউতাই নাতিয়েৰক দিবই মাটিখিনি, তই জীয়াই থাকি লাভ কি আছে? ইমান এটা সৰু কাম কৰিব নোৱাৰিলে যেতিয়া তোৰ জীয়াই থাকি আৰু লাভ নাই। কি ক'ব আহিছে আপুনি? সেইটো তই ভালকৈ গম পাবি, ৰহ আজি তোক মই দেখাই আছোঁ। আপুনি মোৰ ওপৰত হাত কেনেকৈ উঠাব পাৰিছে? হাত কি, আজি মই তোক মাৰিয়ে পেলাম, ৰ। হেৰি নামাৰিব, নামাৰিব মোক, নামাৰিব, নামাৰিব। কিয় এনেকুৱা কৰিছে বাৰু আপুনি? তোক মই মাৰিয়েই পেলাম। কিয় এনেকুৱা কৰিছে আপুনি? আপুনি এনেকুৱা নকৰিব, এনেকুৱা পাপ কাম নকৰিব। মাৰি পেলালে। মৰিলো। এজনী মহিলা যেন পাইছোঁ, ক'ৰবাত পুতি থৈ আহোঁগৈ, নহ'লে বাবুৱে দেখিব লাগিলে চিঞৰ বাখৰ লগাই একদম কিবা কৰিব। ঐ ইমান গধুৰ। আজি 3 সপ্তাহ হৈ গ'ল আৰু বাবুৱে একবাৰো মাকৰ কথা সোধা নাই। আচৰিত। তাৰ ওচৰৰ পৰা আহোঁগৈ এবাৰ। এনেই তুমি মোক কিবা সুধিবা নেকি? এনেকৈ চাই আছা যে? নহয়, তুমি মানে দেউতা ইমান দিনৰ পৰা মাক পিঠিত কেলে লৈ আছা? কি?